নমস্কাৰ বন্ধুসকল, কিমান মুঠ মাছ পালোঁ দেখুৱাই আছোঁ দেই। এয়া মাতিছোঁ, এয়া চব এয়া গৰগৰীয়া মাছ হয়, ধুনীয়াকৈ দেখুৱা। লগত এটা শোল, বোলে ডাঙৰ ডাঙৰ কাৱৈ, এয়া কাৱৈ চাওক। তাৰপিছত ইফালে চাওক, এইফালে দেখুৱাই আছোঁ। ইয়াত 2 কেজিমান মাছেই আছে। এইয়া সৰু সৰু মাছ, মুঠতে আজি 800 টকা কামাই দিলোঁ। এইখিনি মই শোল পোনা থকাৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম দেই। পুঠি মাছ চাৰ্ট ডাঙৰ, কি ধুনীয়া মাছ বন্ধুসকল চাওক। আৰু এইফালে কি পাইছোঁ, শামুক লগতে। বন্ধুসকল এইটো পূৰা জুখি চাইছোঁ, পূৰা আধা কিলো 50 গ্ৰাম আছে মানে। চাহ কিমান ডাঙৰ শোল এটা পালোঁ। এই ৰহ ৰহ ৰ'বা ৰহ, শোল এইখিনিতে হ'ব তোমাৰ